আমাৰ ভাৰতবৰ্ষ স্বাধীন কেতিয়াবাই হৈছে। আপোনালোকেও জানে, তথাপিও আপোনালোকৰ মনত এটা ক্ষোভ আছেনে যে আমাৰ দেশখন প্ৰত্যক্ষভাৱে স্বাধীন হ'লেও পৰোক্ষভাৱে স্বাধীন হৈছেনে নাই? মই নাভাবোঁ যে আমাৰ দেশখন এতিয়াও স্বাধীন হৈছে। প্ৰত্যক্ষভাৱে স্বাধীন কেতিয়াবাই হৈছে, তথাপিও আমাৰ দেশৰ নাগৰিক, আমাৰ দেশত মানুহবিলাক এতিয়াও ক'ৰবাত মানি ল'ব পৰা নাই যে স্বাধীন হৈছে। কাৰণ আমাৰ দেশৰ মহিলাবিলাকৰ কথাই কওঁ, মহিলাবিলাক জানো স্বাধীন হ'ব পাৰিছে? আমাৰ দেশৰ মহিলাসকল এতিয়াও ৰাস্তা ঘাটে অকলে ওলাব নোৱাৰে, কিন্তু বাহিৰৰ দেশত যাবা মহিলাবিলাকৰ সন্মান ৰেচপেক্ট কেনেকুৱাকৈ কৰে। আমাৰ দেশত জানো তেনেকুৱা আছে? নিশ্চয় নাই। তথাপিও কওঁ যে আমাৰ এই দেশখনতে মহিলাক পূজাও কৰা হয় আৰু সেই মহিলাক ধৰ্ষণো কৰা হয়। তথাপিও মানুহৰ মাজত ক্ষোভ নাই। স্বাধীনতা দিৱস উদযাপন কৰিব লাগে, কৰিছে, কিন্তু স্বাধীনতা এতিয়াও পোৱা নাই মানুহে। মহিলাসকল এতিয়াও ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি আছে। জন্মৰ পাছত দেউতাকৰ আপত্তি মঞ্জুৰ সকলো দাবীসমূহ পালন কৰি সকলো দায়িত্ব সন্মতিৰে মানি চলিব লাগে। কিন্তু সেই ছোৱালীজনী বিয়াৰ পাছত নিজৰ স্বামীৰ তলত থাকিবলগীয়া হয় আৰু সেই ছোৱালীজনীয়ে এদিন ল'ৰা ছোৱালীৰ তলত থাকিব লগা হয়। চাবা, মানে আমাৰ দেশৰ নাগৰিকসকল, আমাৰ দেশৰ পুৰুষসকল এতিয়াও মহিলাক ক'ৰবাত নহয় ক'ৰবাত দুৰ্বল বুলি ভাবে। তথাপিও সকলোকে স্বাধীনতা দিৱসৰ অশেষ শুভেচ্ছা জনালোঁ আৰু আহিবলগীয়া দিনকেইটাত যাতে সকলোৰে মনৰ আশা পূৰ হয় আৰু সকলো পুৰুষ হওক মহিলা হওক সকলোৱে যাতে সমান অধিকাৰ পায়, পুৰুষে যাতে কেতিয়াও মহিলাক দুৰ্বল বুলি নাভাবে। ধন্যবাদ।